নমস্কাৰ, বহুত দিন পিছত পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক। আৰু আজি মই যাম মানে আমাৰ ইয়াত এখন সত্ৰ আছে গোবিন্দ ভৱন গীতা সত্ৰ মানিকপুৰ, আৰু তাত প্ৰত্যেক আঘোণ মাহত এক সত্ৰৰ বছৰেকীয়া উৎসৱ হয়। আৰু আজিৰে পৰা 3 দিনীয়াকৈ সেই উৎসৱ আয়োজন কৰিছে, আৰু তালৈকে যাম আৰু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গোবিন্দ ভৱন গীতা সত্ৰখন স্থাপন কৰিছিল মহাপুৰুষ শ্ৰীমৎ স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰীদেৱে। আৰু ব্ৰহ্মচাৰীদেৱৰ যি জন্মতিথি আঘোণ মাহৰ শুক্লা দ্বিতীয়াত প্ৰতি বছৰে সত্ৰত এই উৎসৱটি পালন কৰি আহিছে। মহাপুৰুষ শ্ৰীমৎ কৃষ্ণানন্দ ব্ৰহ্মচাৰীদেৱৰ বিষয়ে আৰু সত্ৰখনৰ বহু বিষয়ে মই পিছত এক ভিডিঅ' যোগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজি যিহেতু উৎসৱৰ কিছু দৃশ্যাংশ আপোনালোকৰ মাজত লৈ আহিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। আৰু এই উৎসৱটি অসমৰ বিভিন্ন স্থানৰ পৰা তথা কোচবিহাৰ আদি বিভিন্ন ৰাজ্যৰ পৰা বিভিন্ন লোক আহে। আৰু আজি যিহেতু প্ৰথম দিন, প্ৰথম ৰাতিপুৱাৰ দৃশ্য এইবিলাক মানুহ তেনেকৈ দেখা নাপালোঁ। আৰু আপোনালোকেও আহক, অহাকালি আছে, পৰহি আছে, অহাকাল দিনজোৰা অহৰত্ৰ পালনাম আছে, ভাগৱত শোভাযাত্ৰা আছে। আপোনালোকে আহক ইয়ালৈ আৰু ভিডিঅ'টো শেষলৈ উপভোগ কৰক। যদি ভিডিঅ'টোত কিবা ভুল হৈছে, মোৰ সাম্য জ্ঞান অনুসৰি কথাখিনি কৈছোঁ, যদি ভুল হৈছে আপোনালোকে ক্ষমা কৰিব। ধন্যবাদ। বন্ধ হবো এলাকা বন্ধ হবো তোমার